আজি আমাৰ BPF দলৰ পৰা কাম্পা বৰগোহাঞিয়ে 1 নম্বৰ কোকৰাঝাৰ লোকসভাৰ নমিনেশ্যন দিবলৈ গৈ আছোঁ। আমি জাষ্ট ৰেলী কৰিম, এতিয়া আৰম্ভ কৰিম আৰু আমি মুঠতে BPF দল হিচাপে 1 নম্বৰ কোকৰাঝাৰ লোকসভাত বিজয়ী হোৱাটো নিশ্চিত, ক'ব লগা একো নাই। 100% আমাৰ কাম্পা বৰগোহাঞিয়ে জিকিব পাছ। আৰু এইফালে দৰং ওদালগুৰিতো আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই জিকিব। যোৱাকালি মই BTC বাহিৰত ৰঙিয়া আৰু কমলপুৰ সমষ্টিত মই মিটিং কৰি আহিছোঁ। খুব ভাল পজিটিভ ৰেছপন্স পাইছে। মুঠতে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা এইটো চিয়'ৰ আমাৰ জিকাটো। নৱ কুমাৰ শৰণীয়াই কেণ্ডিডেট দিব পাৰিব নোৱাৰিব সেইটো আইনৰ কথা। আইনে বিশেষ ব্যৱস্থা লৈ পেলাই কি কৰে। মুঠতে মই যিখিনি শুনি আছোঁ সি ইয়াৰ নমিনেশ্যনটো কেঞ্চেল হ'ব যদিও দিয়ে, কথা সেইটোৱেই। আৰু যোৱাকালি UPPLৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই নমিনেশ্যন দিছে। যিমান মানুহ আনিছে এইটো চব 500 মানে কি কয় 500 পইচা দি পেলাই আনিছে। একজনক 500 টকা দি পেলাই এনেকুৱা লেবাৰ লগোৱা নিচিনা হাজিৰা দি পেলাই মানুহ আনিছে। এইটো মই ৰিপৰ্ট আছে মোৰ হাতত। এইখিনি কথা, বেলেগ একো নাই। আজি যোৱাকালি যিখিনি মানুহ দেখুৱাই যে UPPLে এইটো চব হাজিৰা, ভোটাৰ নহয় ছাৰ। ভোটাৰ হয় কিন্তু ভোট আমাকে দিব। সিহঁতে নিজে কৈছে আপোনালোকে চিন্তা কৰিব নালাগে, আমি 500 টকা পাইছোঁ, আমি আহিছোঁ, কিন্তু ভোটটো UPPLত নাযায়, আমাৰ তাত আহিব। নৱচৰণীয়া ভোটটো UPPLত যায় না BPFত আহে না ক'ত যায় আমি নাজানো। তাৰ ভোট নাই এতিয়া, নৱচৰণীয়াৰ ভোট নাই এতিয়া দেই। থেংক ইউ। 10 বছৰ MP হ'লে কি হ'ব, সি নোৱাৰে এতিয়া। থেংক ইউ দে।
Kamu dari gaखोनो मोना खस्थ' खालामनानै जोङो मिथिं थांनानै BPF जिंदाबाद BPF Agama Boyari long live Agama Boyari long live Kampa Boyari long live Kampa Boyari long live Kampa Boyari Zikise Kampa Boyari Zikise Kampa Boyari Ziki boy Kampa Boyari Ziki boy BPF Zikise BPF Zikise BPF Ziki boy